To hi everyone, কি খবৰ আশা কৰো সকলোৰে ভাল আৰু আজি এটা বেলেগ এটা টপিক লৈ আপোনালোকৰ মাজলৈ আহিছো অলৰেডি আপোনালোকে চাগে মোৰ থাম্বনেলটো দেখি গম পাইছে মই কি টপিক লৈ আপোনালোকৰ মাজলৈ আহিছো আপোনালোকে হয়তো ভাবিব পাৰে যে এইটো বস্তু কিবা বনোৱা বস্তু নে এইটো টপিক এটা বনাব লাগে নে বেলেগকৈ আসলে মই বনাব লাগে বুলি ভাবিলো এটো কাৰণে বহুত বেছি ৰিকুৱেষ্ট কৰিছিলে কাৰণ মোৰ আপোনালোকে যদি হোম টুৰ ভিডিওটো চাইছে দেন আপোনালোকে গম পাইছে যে মোৰ হোম টুৰ ভিডিওটো অলৰেডি বহুত বেছি আপোনালোকে মৰম দিছে এটো কাৰণে বহুত ধন্যবাদ বহুতকে আকৌ আজি কৰিছো বহুত ধন্যবাদ আপোনালোকক আৰু মোৰ হোম টুৰ ভিডিওটো বহুত বেছি ৰিকুৱেষ্ট আহি আছিল যে তোমাৰ তোমালোকৰ সোফাটো কিমান হৈছে কৰ পৰা কিনা হৈছে এই সকলোখিনি কথা যদি মই কমেন্টত কম বহুত বেছি টাইম লাগি যাব হেতু কাৰণে মই ভাবিলো যে নাই এটা ধুনিয়াকৈ হৰুকে হলো ভিডিওটো মই লৈ আহো তাৰ পাছত মায়েও কলে যে ভিডিওটো বনাই দিয়া বহুত বেছিয়ে হুদি আছিল হেতু কাৰণে মই আজি ভাবিলো নে আজি দিন বতৰা চাই পেলাই মই ভিডিওটো বনাবলৈ ওলাইছো আশা কৰো আপোনালোকে ভিডিওটো ভাল পাব ভিডিওটো যদি ভাল পায় লাইক কৰি দিব আৰু মোৰ চেনেলটো সদস্য নোহোৱাকৈ নেযাব মোৰ চেনেলটো সদস্য হ'ব হলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু তাৰ লগতে আপোনালোকে কাষত থকা বেল আইকনটো ক্লিক কৰি দিলে হৈ যাব তো আহক ভিডিওটো স্টাৰ্ট কৰো লেটস গেট স্টাৰ্টেড বহুত বেছিয়ে এটোৱে হুদি আছিল যে মোৰ সোফাটো কি আমাৰ সোফাটো কিমান মোৰ নহয় আমাৰ সোফাটো কিমান দাম লৈছে কৰ পৰা কিনা হৈছে সোফাটো এই সকলোখিনি কথা হুদি আছিল আৰু মই আপোনাক অলৰেডি কলোৱে যে কমেন্টত কোৱাটো এটো সম্ভৱ নহয় হেতু কাৰণে ভাবিলে যে ভিডিও এটা সৰুৰাকে হলো বনাই দিও মোৰ সাবস্ক্ৰাইবাৰ মৰমৰ সাবস্ক্ৰাইবাৰ সকলৰ বাবে আৰু তেওঁলোকে এটো জানি ভাল পাব যে এই সোফাটো আসলে আমি জোৰ পৰা কিনিছো হেখন মোৰ নিজৰ জন্মভূমি হয় আমগুৰিৰ পৰা মই এই সোফাটো কিনিছো আৰু এই সোফাটো আসলে ডাইৰেক্ট গৈ কিনা নহয় এই সোফাটো আমাৰ মায়ে অৰ্ডাৰ দিছিলে প্ৰথমতে তেওঁলোকক অৰ্ডাৰ দিছিলে আমাৰ পৰা অৰ্ডাৰ গৈছিলে আৰু তেওঁলোকে এই সোফাটো আনি দিছে বেলেগৰ পৰা মানে তেওঁলোকৰ কোবাত তেওঁলোকৰ তাৰ পৰা আনি দিছে মানে আৰু বনাই আনি দিছে তেওঁলোকে ধুনিয়াকৈ আৰু বহুত বেছিয়ে ধুনিয়া হয় সোফাটো হেতু কাৰণে চাগে আপোনালোকে হুদিছে আৰু এটা 20 বছৰৰ পুৰণি সোফাটো দেখাইছিলো হেতু যদি নাইছো আপোনালোকে মোৰ হোম টুৰ ভিডিওটো চাব লাগিব হোম টুৰ ভিডিওটো মই ওপৰত আই বাটনত দি দিছো আপোনালোকে চাব বুলি আশা ৰাখিলো অলৰেডি বহুতে চাইছে বহুতে মৰম দিছে আৰু জুনে হুদি আছিল যে এই সোফাটো কৰ পৰা কিনিছে এতিয়াটো গম পাইছে সকলোৱে যে এই সোফাটো মই কিনিছো আমগুৰিৰ পৰা আমাৰ আমগুৰিৰ পৰা কিনিছো এই সোফাটো আৰু এই সোফাটোৰ দাম বহুতে হুদি আছিল মই আপোনালোকক জনাই দিও দামটো আপোনালোকক কবলৈ যাতে মই দুটামান কথা কৈ দিও যে দামটো আমি ইয়াৰ লগত আৰু দুটামান বস্তু কিনিছিলো যিকিটা হৈছে এটা আলমাৰি কিনিছিলো আৰু এই সোফাটো কিনিছিলো আৰু এই সোফাটো আপোনাক মই দুটামান কমেন্টত কিন্তু মই জনাইছিলো যে এটো তোমাৰ 70 to 80 ৰ ভিতৰতে পৰিছে তাৰপিছত বহুত কমেন্ট হেখিনি গ'ল অলৰেডি তাৰপিছত আৰু বেছি কমেন্ট অহা কাৰণেহে মই এই ভিডিওটো বনালো এই সোফাটো পৰিছে 70 to 80 ৰ ভিতৰত মানে আলমাৰিটো কিনিছিল আৰু এই সোফাটো অৰ্ডাৰ দিছিল দুইটা অৰ্ডাৰ দিয়া বস্তুৱে হয় আৰু তেওঁলোকে বনাই কৰি আনি দিছিলে আপোনালোকে যদি সোফাটো যদি নতুন সাবস্ক্ৰাইবাৰ হয় দেনটো দেখা নাই যে সোফাটো কেনেকুৱা হয় মই আপোনালোকক ইয়াৰ পিকচাৰটো দি দিম আৰু কমেন্টখিনি মই ইয়াত সকলোৰে কমেন্টখিনি এইফালে দি দিম আপোনালোকে এটা কমেন্ট কৰিব নালাগে মোৰ এই ভিডিওটো চালেই হ'ব এই সোফাটো কিমান দাম লৈছিলে আৰু এই সোফাটো আপোনালোকক কলো যে 70 to 80 ৰ ভিতৰত পৰিছিল মানে 75 to 80 ৰ ভিতৰত পৰিছিল সঠিক দামটো মইও নাজানো হেতু কাৰণে মই আপোনালোকক জনাব নোৱাৰো আৰু আপোনালোকে যদি এই সোফাটো কিনিব বিচাৰে দেন মই ডেসক্ৰিপচন বক্সত সকলোখিনি আপোনালোকক লিংকখিনি দি থৈ দিম মানে সকলোৰ এড্ৰেছ সকলো কি লাগে আপোনালোকক সকলোখিনি দি থৈ দিম আৰু আপোনালোকক যদি এড্ৰেছটো ভালকৈ লাগে দেন মোক জনাব মই তেওঁলোকক জনাই পেলাই ভালকৈ আপোনালোকক জনাই দিম হেটে ফ্ৰেন্ডস তো ইমানকে হৰু শৰ্ট ভিডিও এটা বনালো আৰু কাৰণ বহুত বেছিয়ে ৰিকুৱেষ্ট কৰিছিলে সোফাটোৰ দাম কিমান কোৱাচোন হেতু কাৰণে মই ভাবিলে এইটো ভিডিও বনাই দিও আপোনালোকৰ সুবিধাৰ্থে এটো কাৰণে আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে ভিডিওটো যদি ভাল পালে মোৰ ভিডিওটো এই ভিডিওটো লাইক কৰাৰ লগতে মোৰ আগৰবোৰ ভিডিও চাব আগৰবোৰ ভিডিও যদি চাই ভাল পায় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে নহব কাষত থকা বেল আইকনটো ক্লিক কৰিব তো ইমানখিনিয়ে আৰু পাৰিলে যদি শেয়াৰ কৰিব পাৰে যদি আপোনালোকৰ ফ্ৰেন্ডছ ফেমিলিৰ লগত শেয়াৰ কৰি দিব তো